বয়ফ্ৰেণ্ড মানে এনেকে দিয়ে নাই, ভাৰী লাগে, উঠিব মন নাযায়। এইটো গাত মানে কাম বন কৰি থাকিব লাগে। তহঁতি কেলে বাৰু ইমান হাগ? কেনেকে শুই আছো। নমস্কাৰ, আপোনালোক সকলোকে মোৰ নতুন ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে কুশলে থাকক, ময়ো ভালে কুশলে থাকোঁ। আজি অন্য এটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। ব্লগটো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু যিসকল মোৰ চেনেলটো নতুন তেওঁলোক প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। তেতিয়াহ'লে আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। আজি বতৰটো চাওকচোন, ইমান ধুনীয়া কৰিছে। ৰ'দো দিয়া নাই, বৰষুণো দিয়া নাই। এনেকুৱা বতৰ কৰিলে বৰ ভাল লাগে। এয়া আমাৰ লুনা ভাত খোৱা সময় হৈ গ'ল। ভাত খাই আছে মাংস দি। লুনা, অ লুনা, চা মোক চা, এইফালে চা, মই ভাত দিছিলোঁ না, এইফালে চা। খা, পুৰা মাংস হাৰ্ডি মানে ধুনীয়াকৈ চুবাই চুবাই খাই আছে। লুনাই ভাত পানী খাই বাহিৰলৈ ফুৰিবলৈ আহিছে। কি হ'ল? কি হ'ল? মোক কেনেকুৱা কৰিছে চোৱা, কাপোৰটো ৰঙা দেখিছে নেকি, সেইটো কাৰণে। মোৰ বয়ফ্ৰেণ্ড মানে এনেকে নীল আজিকালি এনেকে লাল নেকি? লালটো চফা কৰি কৰি আমনি লাগিছে অ'। সদায় কৰোঁ মানে, কালি কৈছোৱে, যোৱাকালি কৰি গৈছোৱে, আকৌ আজি এখন গোটেই হাগি মেলি থৈ দিছে। এৰি দিলেও ক'ত যাব। তাই মোক চাইছে দেখিছে, টৰ্চটো মাৰিছোঁ যে, ফ্লাছ লাইটটো মোবাইলৰ। কি আছে ইমান কেলে হাগ? এখন লেতেৰা সেই ওপৰতে উঠি থাকে মানে হেৰি। খালে চাওকচোন, আমাৰ অকণমানিজনী শুই আছে ইমান ধুনীয়াকৈ কাটি হৈ। বতৰ ঠাণ্ডা পাইছে যে, মাকে চফা কৰি দিলে, তাই এতিয়া শুই আছে। শুই লওক। এয়া ভাতকেইটা বাঢ়ি ল'লোঁ, ভাতকেইটা খাই লওঁ। ভাতকেইটা খাই ল'লোঁ দেই, একদম খাই এয়া এতিয়া অলপ খোজকাঢ়ি দিছোঁ। নহ'লে একদম ভাতকেইটা খাই যদি লগালগ বিচনাত পৰি দিওঁ, ভাগৰ লাগে, পেটটো ভাৰী ভাৰী লাগে। সেইটোকে অলপ খোজকাঢ়ি দিওঁ। আৰু আজিকালি কি হৈছে মানে, দিনক দিনে, দিন বাৰু বেছি নাই আৰু 1.5 মাহে আছে হাতত। দিনক দিনে মানে গাটো একদম বেয়া হ'ব ধৰিছে। কি কৰোঁ কি নকৰোঁ লাগে, উপায় নাই। ধৈৰ্য্যটো মেইন ন, ধৈৰ্য্যটো ধৰিবই লাগিব। ধৰি আছোঁ আৰু ধৈৰ্য্য, কি হয় চাওঁ এতিয়া। এয়া আজি কাপোৰ ধুইছিলোঁ, বতৰ ৰ'দ নাই, একোৱেই নাই মানে, ৰ'দ নাই, বতাহ নাই, এনেকেই আছে। পাত এখিলাও হিলা নাই। এয়া চাওক, দেখিছেনে? পাত এখিলাও হিলা নাই, কাপোৰ নাইয়ে শুকোৱা। ডাঙৰ ভুল এটা হ'ল, এয়া বেটি চেমিজটোপা এই স্কাৰ্টৰ ৰং লাগি গ'ল। চাওকচোন, বগা একদম নগৈছে। কি কৰিম কি ঘঁহিম ভাবিয়ে পোৱা নাই। স্কুলৰ ইউনিফৰ্ম বগা ড্ৰেছ, লেতেৰা হ'লেও বেয়া লাগে। কেনেকুৱা লাগিছে বাৰু, ৰংটো নেযায় নে কি কৰিম, আকৌ নতুনকৈ এটা ল'ব লাগিব যেন লাগিছে আৰু। এইজোপা দেখিছেনে? এইজোপা শিলিখা গছ, ইমান ধুনীয়া। এই গছজোপা পৰাই মানে আমাৰ এই ৰুম ঠাণ্ডা হৈ থাকে, চেঁচা। গৰম দিনতো থাকি ভাল লাগে একদম। মানে কিছুমান ৰুমবোৰ থাকিব নোৱাৰি গৰমত, একদম গৰম গৰম লাগে, একদম ফেনেও কাম নিদিয়ে। আমাৰ নাই, আমাৰ ফেন নচলালে ঠাণ্ডা লাগে। এইফালে আমাৰ বেটীয়ে মোবাইল চাই আছে, এয়া মানুহটোৱে টিভি চাই আছে। লুনাই এয়া কি খাই জানো, কি পালে, লুনাই খাই আছে। এদিন কি কৰে কওক, মই অলপ শুই লওঁ আৰু। ভাত খাই উঠি তামোল এখন নাখালে ভাল নালাগে। তামোল এখন খাই ল'লোঁ আৰু আহি বিচনাত পৰি দিলোঁ। অলপ শুই লওঁ, ভাগৰ লাগিছে। আজি ঘৰৰ ৰুমবোৰ চফা কৰিলোঁ, চব মানে কাপোৰ চাপোৰ ৰাখিলোঁ। মাৰ ৰুমটো, আকৌ আমাৰ। ভাগৰ লাগিছে, শুই লওঁ। তেনেহ'লে অলপ পিছত লগ পাই আছোঁ। মই উঠি আহি গ'লো। তুমি কি কৰিছা? তুমি অথনি আমাৰ ৰুমত গৈছিলা নেকি? মই শুই আছিলোঁ। মই শুই থাকিলে তুমি ভিডিঅ' নুঠাবা, মোৰ লাজ লাগে। কাৰণ মই যে বিচনাত চুচু কৰি দিওঁ, চুচু কৰাটো ভিডিঅ'ত আহি যাব নাই, তেতিয়া মানুহে হাঁহিব যে। মানুহজনীক আমাৰ বেটাক ফুৰাব লাগে, আমাৰ বেটীজনীক ফুৰাব লাগে। এইফালে চোৱা আকৌ,
এইফালে তুমি কেমেৰা কিয় নোচোৱা আগতে চাইছিলা এতিয়া কেমেৰা বায়ে কান্দিছে চা বায়েক মৰম কৰে বাই মৰম খাইছে এক্টিং কৰি আছে দেখি যাবা নেযাওঁ কৈছা নেযাওঁ কৈছে ভিতৰত লৈ মই ওলাইছো হৈ গ'ল ব'লা মই কাপোৰকেইটা ভৰাই লওঁ দেই তোমাক কথা সন্ধিয়া চাহকাপ আহি গ'ল আম বেটি খাব লৈছে খাই লোৱা পাপাক দি দিয়া পাপাক চাহ দি দিয়া যোৱা যোৱা যান যোৱা থেংক ইউ কোৱা চাহ নহয় তুমি খাই লওঁ কৈ দিয়া খাবলৈ কেনেকুৱা খোৱাচোন গৰম দে একদম গৰমে গৰমে ভৰাই নিদিবি ইফালে আমাৰ লুনাই ইমান ধুনীয়াকে শুই আছে চাওক কেনেকে শুই আছে বেচেৰাটো উঠাইছো ন চোৱা না কেনেকে শুই আছে